নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ডিছকাছ কৰিবলৈ ওলাইছোঁ ফৰ্মুলা মিল্কৰ ওপৰত। যিহেতু মোৰ ল'ৰাটো 1 year কমপ্লিট হ'ব অক্টোবৰ মাহত, সেই গতিকে মই মোৰ ল'ৰাটোক কিমান এজৰ পৰা ফৰ্মুলা মিল্ক ইউজ কৰিছিলোঁ আৰু ফৰ্মুলা মিল্ক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ফৰ্মুলা মিল্ক কোন সময়ত কেনেকৈ দিব লাগে, সেই গোটেইখিনি বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাব যাতে নেক্সট ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে গম পায়। চ' পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ। যিহেতু মোৰ চিজাৰিয়ান হৈছিলে আৰু চিজাৰিয়ান হোৱাৰ পিছত মোৰ 4 daysত মোক ডিচাৰ্জ দি দিছিলে আৰু 6 daysৰ দিনাখন মোৰ বাচ্চাটোৰ জণ্ডিছ ডিটেক্ট হৈছিলে আৰু জণ্ডিছ ডিটেক্ট হোৱাৰ পাছত আমি যিহেতু তাক হস্পিটেল এডমিট কৰালোঁ আৰু তাক ৰে দিছিলে। ৰে দিয়াৰ কাৰণে তাক হস্পিটেলত ৰাখিলে, কিন্তু মোৰ যিহেতু একো প্ৰব্লেম নাছিলে বেলেগ, সেয়ে মোক একো হস্পিটেলত এডমিট হ'বলৈ নিদি পেলাই মই লজত থাকিলোঁ ডক্টৰৰ পাৰ্মিশ্যন লৈ পেলাই আৰু তাক মই হস্পিটেলত ৰাখিলোঁ আৰু তেনেকৈ লজৰ পৰা সন্মুখী লজত থাকি পেলাই তাক মই 10 ml কণ্টেইনাৰ এটাত গাখীৰ নিজা ব্ৰেষ্ট মিল্ক দি দিওঁ, সিহঁতে ড্ৰপাৰ দ্বাৰা খুৱাই দিছিলে। কিন্তু যিহেতু ৰাতি অকণমান মোৰ দিগদাৰ হৈছিলে আৰু ষ্টেপ বগাই আহিবলৈও অকণমান দিগদাৰ হয়, সেই গতিকে মই ডক্টৰক যিহেতু ফোন কৰি সুধিলোঁ। তাৰপিছত বেবী ডক্টৰে মোক প্ৰেছক্ৰাইব কৰালে যে নেন এক্সেলা প্ৰ' 1 সেইটো তাক অকণমান দিব দিছিলে। চ' সেইটো কিনি পেলাই মই হস্পিটেলত দি গাখীৰটো খোৱা ষ্টাৰ্ট কৰিলে। ঠিকে আছে আৰু সি একো কান্দা কাটা কৰা নাছিলে, ধুনীয়াকৈ আছিলে আৰু তেতিয়া শ্বুট কৰিছিলে তাক। শ্বুট কৰি পেলাই সি ধুনীয়াকৈ খাই শুই থাকে, তেনেকুৱা কৰি আছিলে। যিদিনাখন ডিচাৰ্জ দিয়াৰ পিছত তাৰ যিহেতু জণ্ডিছটো কণ্ট্ৰলত অহাৰ পাছত আমাক ডিচাৰ্জ দি দিয়াৰ পাছত মই ঘৰলৈ গৈ পেলাই মোৰ মাইণ্ডত আছিলে যে বেছিকৈ খুৱাই থ'লে চাগে সোনকালে ডাঙৰ হ'ব। আচলতে তেনেকুৱা নহয়, মই এতিয়া বুজিছোঁ কথাটো। তাৰপিছত মই ভাবিলোঁ যে মোৰ গাখীৰো খুৱাম, লগতে মই নানটোও খুৱাই থাকিম, তেতিয়া সি সোনকালে ডাঙৰ হৈ যাব, শকত হৈ যাব। সেইটো ভাবি পেলাই মই যদিও মোৰ গাখীৰ খুৱাওঁ, তাৰ লগতে মই তাক 11টামান বজাত অকণমান সেই ছেম 10 mlকৈ এক্সট্ৰা ফৰ্মুলা মিল্কটো খুৱাই দিছিলোঁ। কিন্তু মই আচলতে এইটো জনা নাছিলোঁ। মোক নাৰ্ছগৰাকীয়ে কৈছিলে যে যদি আপুনি ভালকৈ তাক নোখোৱায় তেতিয়াহ'লে তাৰ জণ্ডিছটো আকৌ ৰিটাৰ্ণ হ'ব পাৰে, আৰু মই সেই ভয়তে তাক অকণমান বেছিকৈ খুৱাইছিলোঁ। তাৰপাছত সি লাহে লাহে এদিন খুৱালোঁ, 2 দিন খুৱালোঁ, এনেকৈ 2-3 দিনমানৰ পাছত তাৰ লাহে লাহে পেটটো ফুলা আৰম্ভ কৰিলে, সি কন্দা হ'ল আৰু খুব বমি কৰিবলৈ ধৰিলে। তাৰপিছত মই ডক্টৰক ফোন কৰি সি খুব কান্দিলে বিষতে, পূৰা একদম কলিক হৈ যোৱাৰ নিচিনাকৈ কান্দিলে খুব জোৰে জোৰে। তাৰপাছত মই ডক্টৰক ফোন কৰিলোঁ। ডক্টৰে তেতিয়া তেনেকৈ ক'লে যে তোমাৰ যিহেতু গাখীৰ আছে তুমি নেন বন্ধ কৰাই দিয়া, তাত চাগে গাখীৰৰ কাৰণে এলাৰ্জি হৈছে। আৰু তেতিয়া মই নেনটো একেবাৰে বন্ধ কৰি পেলাই মই মোৰ গাখীৰ খুৱাই ষ্টাৰ্ট কৰি দিলোঁ আৰু তেনেকৈ মোৰ গাখীৰ খুৱাই পেলাই তাক 6 monthলৈ ৰাখিলোঁ। তাৰপাছত 6 month কমপ্লিট হোৱাৰ পিছত ডক্টৰে মোক নেনটো বন্ধ কৰাই ইনফৰ্মেল এইটো দিলে। এতিয়া মই তাক ডাঙৰটো খুৱাই আছোঁ, কিন্তু প্ৰথম অৱস্থাত ষ্টেজ 1-2 এনেকুৱা দি দিলে। তাৰপাছত মই সেই তেতিয়াৰ পৰা এতিয়ালৈকে, যিহেতু মোৰ বাচ্চাটোৰ এই অক্টোবৰ মাহত 1 year কমপ্লিট হ'ব, গতিকে তাক এতিয়ালৈকে মই এনফৰ্মেলটোৱে দি আছোঁ আৰু এনফৰ্মেলটোৱে তাক ধুনীয়াকৈ শ্বুট কৰি আছে। কিছুমানে এবছৰ হৈ যোৱাৰ পিছত গৰু গাখীৰ দিয়ে, কিন্তু কিছুমানে কয় আৰু গৰু গাখীৰত যিহেতু এলাৰ্জি হয়, সেই গতিকে কিছুমান বাচ্চাক শ্বুট নকৰে, আৰু মই এতিয়ালৈকে ইয়াক দি পোৱা নাই আজিলৈকে গৰু গাখীৰ। সেই গতিকে মই চাগে 2 বছৰ কমপ্লিট হোৱালৈকে এনফৰ্মেলটোৱে দি থাকিম। নেক্সট কুৱেশ্যনটো হৈছে, আমি যদি কোৱা যায় যে বেষ্ট ফৰ্মুলা মিল্ক কোনটো হয়, তেনেকুৱা একো কথা নাই, কাৰণ কিয় সকলো যিমান ফৰ্মুলা মিল্ক আছে সকলোখিনিয়ে ভাল হয়। মাত্ৰ আপোনালোকে এইটো মন কৰিব যে কোনটো ফৰ্মুলাই আপোনাৰ বাচ্চাটোক ধুনীয়াকৈ শ্বুট কৰিছে বা আপোনাৰ বাজেটৰ লগত মিলিছে আৰু আপোনাৰ বাচ্চাটোৱে খুব হেপিলি খাইছে, সেইটোৱে আপোনাৰ বাচ্চাটোৰ কাৰণে আটাইতকৈ বেছি বেষ্ট হয়। গতিকে তেনেকৈ আপোনালোকে ইউজ কৰিব। এনেকুৱা নহয় যে এইটো ভাল, দাম বেছি সেইকাৰণে এইটো ভাল, এইটো দাম কম সেইকাৰণে এইটো অকণ বেয়া হ'ব, তেনেকুৱা নহয়। আপোনাৰ বাচ্চাটোৰ কাৰণে যিটোৱে শ্বুট কৰে সেইটোৱে আটাইতকৈ ভাল। যদি ফৰ্মুলা মিল্কটো দিয়াৰ ফলত আপোনাৰ মোৰ বাচ্চাটোৰ নিচিনা যদি বমি হয়, পেটটো ফুলি ধৰে, লুজ মোচন হয়, নাইবা গেছ হৈ যায়, তেতিয়াহ'লে আপোনালোকে ফৰ্মুলা মিল্ক দিয়াটো একেবাৰে বন্ধ কৰি নিজৰ গাখীৰ দিবলৈ যত্ন কৰক। আৰু যদি নিজৰ গাখীৰ নাথাকে তেতিয়াহ'লে হয়তো আপোনালোকে বেলেগ ব্ৰেণ্ডৰ 2-3টা লৈ আহিব লাগিব, কোনটো ব্ৰেণ্ডে তাক শ্বুট কৰে, সেই হিচাপত আপুনি আপোনাৰ বেবীটোক খোৱা ষ্টাৰ্ট কৰক।
ফৰ্মুলাটো দিয়াৰ ফলত তাৰ গ্ৰোথ ইনক্ৰিজ হৈছে নে নাই সেইটো খুব ভালকৈ মন কৰিব এনেকুৱা নহয় যে যদি ফৰ্মুলাটো খুৱাই আছে মানে জাষ্ট তাৰ পিয়াহটো কমিছে নাইবা তাৰ ভোকটো কমিছে কিন্তু যদি তাৰ ৱেইট বঢ়া নাই আগত যিটো আছিলে ফৰ্মুলাটো খোৱাৰ পিছতো যদি ৱেইটটো ছেইম আছে নাইবা যদি ৱেইটটো ড্ৰপ হৈছে তেতিয়াহ'লে আপোনালোকে সেই মানে গাখীৰটোৱে ফৰ্মুলাটোৱে আপোনালোকৰ বাচ্চাটোক মানে চুট কৰা নাই গতিকে আপোনালোকে সেই ফৰ্মুলা মিল্কটো একেবাৰে বন্ধ কৰিব যদি আপোনাৰ বাচ্চাটোৱে ফৰ্মুলা মিল্ক দিয়াৰ পাছতো 1 ঘণ্টা বা 1.5 ঘণ্টা পিছতো আকৌ আমনি কৰিবলৈ লয় তেতিয়াহ'লে আপোনালোকে গম পাব আপোনালোকে যিটো ফৰ্মুলা মিল্ক লৈছে সেইটো বাচ্চাটোৰ কাৰণে বহুত লাইট হয় গতিকে আপোনালোকে ফৰ্মুলা মিল্কটো চেঞ্জ কৰিব লাগিব যদি মা হিচাপে মই মোৰ ক'বলগীয়াখিনি ক'লোঁ যিহেতু মই প্ৰথম অৱস্থাত এইখিনি অকণমান ভুল কৰিছিলোঁ আৰু ইউটিউব চাৰ্চ কৰিছিলোঁ গতিকে আপোনালোকক এতিয়া বেলেগক কুৱেশ্যন নকৰিব যে কোনটো ফৰ্মুলা মিল্ক মই খোৱালে মোৰ বাচ্চাটো সোনকালে ডাঙৰ হ'ব তেনেকুৱা নহয় মই যিখিনি ক'লোঁ সেইখিনি আপোনালোকে ফ'ল' কৰিবচোন নিজে নিজে গম পাই যাব আৰু আজি এই ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে আপোনালোকৰ ইম্পৰ্টেঞ্চ বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ'লৈ আকৌ আহিম আজিলৈ আহিছোঁ ধন্যবাদ